মই আপোনালোকৰ মাজত আজি এই ৰোমান সংখ্যা কেনেকৈ বনাব লাগে এই বিষয়ে ক'ম। এইটো ভিডিঅ'ত মই ৰোমান সংখ্যা কেনেকৈ কি সংখ্যা দি পঢ়িব লাগে এইটো ক'লোঁ। আজি অলপ মানে আপোনালোকৰ মাজত এই ৰোমান সংখ্যাটো কেনেকৈ বনাব লাগিব, মানে কেনেকৈ সংখ্যা এটা হ'ব এইটোৰ বিষয়ে কৈছোঁ। আমি একচুৱেলি 4 লিখোঁতে কেনেকৈ লিখোঁ, ভি লিখোঁ, তাৰপিছত ইয়াৰ বাওঁফালে 1 দিওঁ, হয় নাই? কেনেকৈ এইটো 4 হ'লগৈ, 5 হয়, ভি মানে 5, তাৰ পৰা মানে 1টো মাইনাছ হ'ল। কিহৰ কাৰণে মাইনাছ হ'ল? এই ইয়াৰ সোঁফালে গ'লে বাওঁফালে গ'লে সংখ্যাটো মাইনাছ হয়। 5ৰ পৰা বাওঁফালে 1টো গ'ল, সেইকাৰণে 1টো মাইনাছ হ'ল, 4 হ'ল। ঠিক সেইধৰণে আমি 9টো কেনেকৈ লিখোঁ IX, মানে 10ৰ বাওঁফালে 1টো যোৱাৰ কাৰণে এই 1টো মাইনাছ হ'ল, মানে 9 হ'ল। ঠিক সেইধৰণে আমি 40 লিখিবলৈ কেনেকৈ লিখোঁ, Lটো হ'ল 50, Lৰ বাওঁফালে আমি Xটো লিখি দিলে 40 হয়, মানে 50ৰ পৰা 10 মাইনাছ হ'লে 40 হয়। ঠিক সেইধৰণে আমি 90 কেনেকৈ লিখোঁ, XC, Cটো হ'ল 100, তাৰপিছত Xটো হ'ল 10, Xটো Cৰ বাওঁফালে যোৱাৰ কাৰণে 10টো মাইনাছ হ'ল। ঠিক সেইধৰণে CDটো কেনেকৈ লিখোঁ, CD মানে কি হ'ল, CD মানে 400, Dটো হ'ল 500ৰ পৰা মাইনাছ এই Cটো বাওঁফালে যোৱাৰ কাৰণে 100টো মাইনাছ হ'ল, মানে 400 হ'ল। ঠিক সেইধৰণে আমি 900 কেনেকৈ লিখোঁ বা 900 কেনেকৈ লিখোঁ, Cটো হ'ল 100, Mটো হ'ল 1000, 1000টোৰ বাওঁফালে যদি C হয় তেতিয়াহ'লে Cটো 1000ৰ পৰা মাইনাছ হৈ কিমান হয়, 900 হয়। ঠিক সেইধৰণে যদি কোনোবা সংখ্যাৰ মানে ৰোমান সংখ্যাৰ, ইয়াত আমি বুজি পালোঁ যে ৰোমান সংখ্যাৰ যদি বাওঁফালে সৰু সংখ্যাটো থাকে তেতিয়াহ'লে সেই সংখ্যাটোৰ পৰা এই সৰু সংখ্যাটো বিয়োগ হৈ যি সংখ্যা পায় সেই সংখ্যাই হয়, মানে এইটো ইয়াত আমি বুজি পালোঁ। মানে যেনিবা 5টোৰ পৰা এই 1টো বাওঁফালে থকাৰ কাৰণে 5 মাইনাছ 1 হ'ল, মানে 4 হ'ল। এতিয়া ঠিক সেইধৰণে আমি এতিয়া ৰোমান সংখ্যাৰ যদি সোঁফালে সংখ্যাটো দিলে সেই সংখ্যাটো প্লাছ হয়, মানে উদাহৰণ হিচাপে V1 মানে 6, মানে ভিৰ মানে সোঁফালে আইটো দিয়াৰ কাৰণে 6 হ'ল, মানে 5 + 1 মানে VI 6 হ'ল। ঠিক সেইধৰণে Xটো 10 হয়, Xৰ সোঁফালে 1টো দিয়াৰ কাৰণে 11 হ'লগৈ, মানে ঠিক সেইধৰণে আমি 7 লিখিবলৈ গ'লে কেনেকৈ লিখোঁ, 5টো হ'ল 5, V মানে 5 আৰু I মানে 2, 5 লগত +5 + 1 হৈ 7 হ'ল। ঠিক সেইধৰণে আমি 8 লিখিবলৈ গ'লে ভিৰ সোঁফালে 3টা I দিলে মানে 8 হয়, মানে সোঁফালে সংখ্যাটো দিলে সংখ্যাটো সেই ডাঙৰ সংখ্যাৰ লগত যদি সৰু সংখ্যাটো সোঁফালে দিয়ে সংখ্যাটোৰ লগত যোগ হয়, মানে ঠিক সেইধৰণে আমি 12 লিখিবলৈ যাওঁতে বা 12 লিখিবলৈ যাওঁতে কেনেকৈ লিখোঁ, Xৰ সোঁফালে 11 দিওঁ, মানে 10 + 11 12 হ'ল। ঠিক সেইধৰণে 13 লিখিবলৈ গ'লে আমি কেনেকৈ লিখোঁ, Xৰ সোঁফালে 111 দিওঁ, মানে 111 মানে 3টা 1 দিওঁ, মানে এই ৰোমানত, মানে তেতিয়া কি হ'ব, X 3টা লগ লাগি 13 হয়। ঠিক সেইধৰণে আমি 15টো লিখিবলৈ গ'লে কেনেকৈ লিখোঁ, XV লিখোঁ, মানে Xৰ সোঁফালে Vটো গ'লে Xৰ লগত Vটো প্লাছ হয়, মানে 10ৰ লগত 5টো প্লাছ হয়, টোটেল 15 হয়। ঠিক সেইধৰণে আমি 16টো লিখিবলৈ গ'লে Xৰ লগত VI মানে 6টো লিখোঁ, মানে তেতিয়া 16 হয়, মানে
এতিয়া আমি ইয়াত বুজি পালোঁ মানে সংখ্যা যিকোনো সংখ্যাৰ যদি ৰোমানত যিকোনো সংখ্যাৰ ডাঙৰ সংখ্যাৰ বাওঁফালে যদি সৰু সংখ্যাটো থাকে সেই সংখ্যাৰ পৰা তেতিয়া বিয়োগ হৈ সেই সংখ্যাটো হয় তাৰপিছত ৰোমান সংখ্যাৰ সোঁফালে যদি সংখ্যাটো সৰু সংখ্যা দিয়া হয় তেতিয়াহ'লে সংখ্যাটো যোগ হয় মানে তেতিয়া যোগ হৈ পিনে সেই সংখ্যা এটা হয় মানে ঠিক সেইধৰণে আপোনালোকে বুজি পাব আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে মানে লাইক আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।